হেল্ল' এভৰিৱান, যদিহে আপোনালোকে এডিআৰই বা অন্য যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে হয়। আচলতে মই ইয়াত কেইখনমান খুব ইম্পৰ্টেণ্ট বুক আপোনালোকক দেখাম, যিকেইখন মোৰ ওচৰত আছে আৰু বিভিন্ন পৰীক্ষাৰ বাবে প্ৰয়োজন হয়। এইকেইখন কিতাপ বহুতৰ ওচৰত হয়তো থাকিবও পাৰে, তথাপিও যিসকলে নতুনকৈ প্ৰস্তুতি কৰিবলৈ লৈছে তেওঁলোকৰ বাবে মই ভিডিঅ'টো আনিছোঁ। আৰু ফাৰ্ষ্টখন হৈছে এইখন অসমীয়াৰ বুক, শান্তনু কৌশিক বৰুৱাৰ। এইখন এখন বহুত ভাল কিতাপ, মই বহুত ভাল পাওঁ পঢ়ি। বহুত অসমীয়াত আছে আৰু সহজভাৱে আছে, সেইকাৰণে ভাল লাগে। সকলোবিলাক টপিকে ইয়াত আছে, আপোনালোকে ভালদৰে চাব পাৰে, পঢ়িব পাৰে। আৰু ছেকেণ্ডখন হৈছে ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তৰ। এইখন হয়তো সকলোৱে সুবিধা নহ'বও পাৰে পঢ়িবৰ বাবে। অলপমান যদি আপোনালোকে কষ্ট কৰে, ভালকৈ বেলেগ পঢ়ে, তাৰপাছত যদি এখন পঢ়ে তেতিয়া আপোনালোকৰ অলপ সুবিধা হ'ব। আৰু এইখনৰ প্ৰাইচটো মই পাহৰিছোঁ, 700 মান দি চাগে মই লৈছিলোঁ দেই। আৰু তাৰপাছত ইয়াত মানে সকলোবিলাকে আছে, ভালদৰে আপোনালোকে ল'ব পাৰে যদিহে প্ৰয়োজন বুলি ভাবে। আৰু থাৰ্ডখন হৈছে এইখন লুচেন জিকে। এইখনো চাগে বহুতৰে ওচৰত আছেই, তথাপিও নতুনসকলৰ বাবে কৈছোঁ। এইখন এখন বহুত ভাল কিতাপ, আপোনালোকে ভালদৰে টপিকবিলাক সহজভাৱে বেলেগত ক'ৰবাত পঢ়া পাছত ইয়াত মানে বহুত ইজিকৈ ৰিভিজন নিচিনা কৰিব পাৰিব। শ্বৰ্টকৈ দিয়া আছে, সকলোবিলাক টপিকে আছে। ইণ্ডিয়া, ৱৰ্ল্ড, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি, পলিটি চব আছে ইয়াত। এইখনৰ পৰাই আপোনালোকে পঢ়িব পাৰে। এম লক্ষ্মীকান্ত নলওঁ বুলিলেও ইয়াতো পলিটিৰ বিষয়ে আছে। আৰু এখন হৈছে অক্সফৰ্ড ষ্টুডেণ্ট আটলেছ। আৰু আটলেছবোৰত আৰু কি থাকে, মেপে আছে। মেপটো যিহেতু পৰীক্ষাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট মেপবিলাক, সেয়া। আৰু ইয়াত সকলোবিলাক মেপ ভালদৰে দিয়া আছে। আৰু এইকেইখনেই হৈছে কেইখনমান খুব ইম্পৰ্টেণ্ট কিতাপ। আপোনালোকৰ ওচৰত হয়তো থাকিবও পাৰে, যদি নাই ল'ব পাৰে, অলপ সুবিধা হ'ব পৰীক্ষাৰ বাবে। মোৰ ওচৰত আছে, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে যদি প্ৰস্তুতি কৰি আছে তেন্তে ভালদৰে পঢ়ক। যিয়ে কিতাপ লয় ভালদৰে ৰিভিজন কৰক, খুব পঢ়ক। বহুত বেছি ল'বলৈ প্ৰয়োজন নাই, মুঠতে যিকেইখন আছে ভালদৰে পঢ়ক, ৰিভিজন কৰক। ৰিভিজনটো বহুত বেছি প্ৰয়োজন। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।